সেইটো কৈ থাকিলে নহব এইটো কাম কৰিব লাগিব তত এটা এটা অসমীয়াক কৈ থৈ দিছো মই ততে খালি টিভিৰ ৰিমটটো বতাবি এবাৰ নিউজ লেব এবাৰ দিবা থিবা আলে ভালে আবে কিছুমানেতো পইচাও খাই থৈ দিছে আৰু তহঁতক বুৰ্বকো বনাই আছে মই জানো সিহঁতে টিআৰপিৰ কাৰণে নিজৰ অস্তিত্ব পাহৰি গৈছে এতিয়া ক অসমীয়া মানুহ ভাল নে বেয়া বেয়া বুলিও ডাইৰেক্ট ক'ব নোৱাৰে কাৰণ আমিয়ে সেইবিলাক চব ঘণ্টাটো চেঞ্জ হ'ব লাগিব গম পাইছ নে নাই বেলেগে ক'ত জাপ দিছে কাৰণে তই জাপ দিবি নেকি হা এতিয়া এটা ভাল কাম হৈছে কিন্তু অসমত যিমান কাষ্টৰ মানুহ আছে চবেই এতিয়া অসমীয়া হৈ কিনে যুঁজ লাগি আছে কিছুমানে ৰিজাইনো কৰিলে কিন্তু কিয় ৰিজাইন কৰিছে সিহঁতে কাৰণ সিহঁতে অসমীয়া হয় কিয় নকৰিব কাৰণ সিহঁতে জাতি মাতি ভেটি এৰি নিদিয়ে এতিয়া তহঁতৰ একদম গাত নালাগিব পাৰে বস্তু কিন্তু কেইদিনমানৰ পিছত অসম জাতীয় বিদ্যালয়টো বাংলা জাতীয় বিদ্যালয় হ'লে গম পাবি তহঁতে কি হ'ব যেতিয়া ছোৱালী পটাব যাবি তেতিয়া কি কবি হা মই তোমাক ভাল পাওঁ সলনি আমি তোমাকে বহুত ভালো পাইছি এনআৰচি কিয় ওলালে মানুহ গণিছে ভোট কিমান পাম জিকিম কিমান এইবিলাক চব ঠিক কৰি জিকিলে চবৰে মন আৰু তহঁতে ভাবি আছ পৰিৱৰ্তন হৈছে বালটো হা আমিতো মূৰ্খ আমি অসমীয়া বা এইটো বস্তুৰ ফাইদা উঠাই চব বস্তু ঠিক কৰি দিলে মোৰ